যোৱাকালি 16 ফেব্ৰুৱাৰী তাৰিখে ৰাতি ঢকুৱাখানা কচুগাঁও স্থিত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সাংস্কৃতিক সংঘত কচুগাঁৱৰ নিবাসী শ্ৰী মহেন্দ্ৰ দাসে নৃসিংহ যাত্ৰা নামৰ এখনি ভাওনা নাটক আগবঢ়ায়। এই ভাওনা নাটকভাগি পৰিচালনা কৰিব কল্পতৰু সাংস্কৃতিক গোষ্ঠী। এই গৃহস্থই এখনি শৰাই, এটি গুৱাপান আৰু এটি দক্ষিণা দি এয়া ৰাইজক নৃসিংহ যাত্ৰা ভাওনা নাটকভাগি অৰ্পণ কৰিছে। মহেন্দ্ৰ দাসৰ কনিষ্ঠ পুত্ৰ যোচেন দাসে চাকৰিৰ বাবে ইণ্টাৰভিউ দিবলৈ যাওঁতে এখনি ভাওনা নাটক ৰাইজৰ নামত আগবঢ়াইছিল আৰু ল'ৰাটো চাকৰি হ'ল। সেয়েহে এই ভাওনাখন তেখেতে ৰাইজক অৰ্পণ কৰিছে। ইতিমধ্যে ভাৱৰীয়াসকল নিৰ্বাচন কৰা হৈছে। এয়া নিৰ্বাচিত ভাৱৰীয়াসকল একে স্থানতে আসন গ্ৰহণ কৰিছে। সম্পূৰ্ণ মানে সকলোখিনি ভাও আমি বিতৰণ কৰিলোঁ। এই নাটকখনৰ যিজন ভগৱান নৃসিংহ, এই চৰিত্ৰটো আমি বিতৰণ কৰিব ওলাইছোঁ। গতিকে এই ভাওটোৰ কাৰণে আমাৰ গাঁৱৰ জ্যেষ্ঠ আমাৰ খুৰাদেউ যোগেশ্বৰ দাইক আমি নিৰ্বাচন কৰি দিছোঁ উক্ত ভাওটোৰ কাৰণে। তেখেতে দায়িত্ব সহকাৰে আমাক এই ভাওটো কৰি উলিয়াই দিব বুলি আমি আশা ৰাখিলোঁ আৰু তেখেতক এই ভাওটোৰ কাৰণে ভাওটো গ্ৰহণ কৰিবলৈ আমি তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
ইতিমধ্যে নিৰ্বাচিত ভাৱৰীয়াসকলে এয়া নিজৰ নিজৰ পাঠ গ্ৰহণ কৰি ৰাইজৰ মাজত সেৱা ধৰিছে, যাতে কুশল মংগলে তেওঁলোকে অভিনয় কৰিব পাৰে, যাতে আখৰাত অংশগ্ৰহণ কৰিব পাৰে, প্ৰভু ভগৱন্তে যাতে সহায় কৰে, সেই বাঞ্ছা কৰিয়েই তেওঁলোকে এয়া সেৱা ধৰিছে। ভাওনাভাগি অহা মাৰ্চ মাহৰ 28 তাৰিখে হ'ব, প্ৰদৰ্শন হ'ব। এই ভাওনাভাগিত সকলো ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰা হৈছে। আপোনালোকে আহি ভাওনাভাগিত অংশগ্ৰহণ কৰি যাতে ভাওনাভাগি সফল ৰূপায়ণ হোৱাত সহায় কৰে, এই আশা ৰাখিলোঁ। ধন্যবাদ। হয়, নমস্কাৰ। নমস্কাৰ। ফলপতৰ সাংস্কৃতিক গোষ্ঠী উদ্যোগত হয়, আজি শ্ৰী শ্ৰী নীলজ্যোতি সাংস্কৃতিক সংঘত এখনি ভাওনা আয়োজন কৰা হৈছে ন? এই ভাওনাখনৰ নাম কি আৰু কি উদ্দেশ্যে কোনে ভাওনাখন আগবঢ়াইছে, এই বিষয়ে অকণমান অৱগত কওকচোন আপোনালোকে, ৰাইজক জনাওক। কৃষ্ণ কল্পতৰু সাংস্কৃতিক গোষ্ঠীৰ ফালৰ পৰা হয়, সেৱা জনাইছোঁ। হয়, যিহেতু আমাৰ কচু গাঁৱৰে মহেন্দ্ৰ দাসৰ পুত্ৰ হুছেইন দাসে এভাগি ভাওনা আগবঢ়াইছে। ভাওনাৰ নাম হ'ল নৃসিংহ যাত্ৰা। হয়, তাকে আজি আমি এই নীলজ্যোতি সাংস্কৃতিক সংঘতে নাটখন বিতৰণ কৰিলোঁ। আমাৰ গাঁৱৰে আৰু গাঁৱৰ বাহিৰেও দুই এটা পাই আজি নাটখন আমি বিতৰণ কৰিলোঁ। তাৰ পৰা আমি কেইদিনমান সময় টাইম দিছোঁ, যিহেতু আমাৰ আৰু এখন ভাওনা শিৱৰাত্ৰিত কল্পতৰু গোষ্ঠীয়ে আমাৰ ঢকুৱাখানা নগৰৰ শিৱ মন্দিৰ মুক্তিনাথ মহাদেৱ মন্দিৰ তাতো এখন বিপ্ৰদামূলক এখন নাটক আমাৰ আছে 9 তাৰিখত। সেয়েহেতু আমি কেইদিনমান 22 তাৰিখৰ পৰা আকৌ নাটকখন আৰম্ভ কৰিম। যিহেতু এতিয়া এইকেইদিন আমি তেখেতসকলক কথাবিলাক মুখস্থ কৰিব দিছে ন? ভাওনা কি তাৰিখটো কিবা নিৰ্ধাৰিত কৰি থোৱা? তাৰিখটো আমি নিৰ্ধাৰিত কৰিছোঁ মাৰ্চৰ আমাৰ 28 মাৰ্চ। 28 ন? ঠিক আছে, ধন্যবাদ। আমাৰ মুখ্য পৰিচালক ৰাজীৱ দাস আৰু চাণক্য আছে। বহু যত্ন কৰি তোমালোকে এই কামখিনি চলাই আছা গাঁওখনত, আমি বহুত সুখী হৈছোঁ। সেইকাৰণে আমি কৰিব নোৱাৰিলেও সহযোগ কৰিছোঁ। তোমাৰ মন্তব্য জনোৱাচোন, ৰাইজক কোৱাচোন তোমাৰ উদ্দেশ্য, এই যে কামটো তুমি কৰি আছা, ইয়াৰ কিবা এটা তোমাৰ অন্তৰত আছে, প্ৰকাশ কোৱাচোন। আমাৰ জগতৰ গুৰুজনা হয়, শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টি, হয়, বিৰল সৃষ্টি ভাওনা। এই ভাওনা বৰ্তমান অসমত এটা গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। হয়, আৰু এই ভাওনা সমগ্ৰ অসমত এতিয়া বিয়পি পৰিছে। হয়, গতিকে তাৰ লগে লগে আমি ঢকুৱাখানাৰ কচু গাঁৱৰ কল্পতৰু সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা আমি বিভিন্ন ধৰণে নাটক ভাওনা কৰিবলৈ চেষ্টা কৰি আছোঁ, নাটক পৰিচালনা কৰিবলৈ চেষ্টা কৰি আছোঁ। যিহেতু ভাওনা এখন পৰিচালনা কৰা বা ভাওনা এখন আগুৱাই নিয়াটো সহজ কথা নহয়, সকলোৱে শিকিহে থাকে। হয়, হয়, বহুত বিশাল, ভাওনাৰ পথাৰখন বহুত বিশাল, কোনোজনে সকলোবোৰ আয়ত্ব কৰিব নোৱাৰে। গতিকে আমি ভাওনাখন কৰিবলৈ চেষ্টা কৰি আছোঁ, আৰু ইয়াৰ লগতে আমি নিজকে নিজে এখন এধাপকৈ নিজকে আগুৱাই লৈ গৈ আছোঁ। নাজানো কিমানখিনি সফল হৈছোঁ। গতিকে আমি কচু গাঁৱৰ যিকেইজন সদস্য, কল্পতৰু সাংস্কৃতিক গোষ্ঠীৰ সদস্য, আমি সকলোৱে মিলি এটা গোষ্ঠী খুলিলোঁ। গোষ্ঠীটোৰ নাম কল্পতৰু গোষ্ঠী, আপোনালোকে জ্ঞাত হৈছে। হয়, হয়। আৰু ইয়াৰ লগতে আজিৰ নাটকখনৰ আগতে আমি কেইবাখনো নাটক আমি মঞ্চস্থ কৰিছোঁ, আৰু তাত ভাল সুফল লাভ কৰিবলৈ আমি সক্ষমো হৈছোঁ। গতিকে এইবাৰ আমি যিখন নাটক কৰিম, নৃসিংহ যাত্ৰা বা নৃসিংহ মুৰাৰী, নাটকখন বহুত গুৰুত্বপূৰ্ণ নাটক, জনপ্ৰিয় নাটক আৰু ভক্তিৰ মাহাত্ম্য থকা নাটক। গতিকে নাটকখন তেনে সহজ নহ'ব আমাৰ বাবে। আমি নাটকখন কৰিবলৈ যাওঁতে আমাৰ বহুতো ভুল বা আমাৰ দুখ থাকিব পাৰে। গতিকে আমি ভগৱানৰ চৰণত আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ। যদি কিবা দুখ বা ভুল থাকি যায়, তেনেহ'লে ভগৱানে আমাক ক্ষমা কৰিব। আৰু ইয়াৰ লগতে অহা
28 মাৰ্চ তাৰিখে হয় যি আমাৰ এই নাটকখন মঞ্চস্থ হ'ব উপাসনা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ সাংস্কৃতিক সংঘ কচুগাঁৱত। হয়। গতিকে ইয়াৰ লগতে আমি কলপতৰ সাংস্কৃতিক গোষ্ঠীৰ সমূহ সদস্যৰ তৰফৰ পৰা আমি সমূহ আপোনাৰ চেনেলৰ জৰিয়তে আমি সমূহ ৰাইজক আমি অহা 28 মাৰ্চ তাৰিখে ইয়াত ভাওনাখন চাবলৈ আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। হয়, হয়। আৰু আমাৰ যদি কিবা ভুল যদি থাকি যায় তেওঁলোকে আমাক দিহা পৰামৰ্শ দি আমাক যেন আৰু এধাপ আগুৱাই যাওক সহায় কৰিব তাকে আশা কৰিছোঁ। ধন্যবাদ।